ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ লেছন 4 হোল নাম্বাৰ্ছ অৰ্থাৎ 4 নং পাঠ পূৰ্ণ সংখ্যা এক্সাৰচাইজ 4D। ইতিমধ্যে আমি ইয়াৰে আগৰ ভিডিঅ'সমূহত এক্সাৰচাইজ 4A 4B আৰু 4Cৰ আটাইবোৰ কুৱেশ্যন আলোচনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'সমূহ চোৱা নাই তোমালোকে আজি এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংক নতুবা প্লেলিষ্টৰ জৰিয়তে আগৰ ভিডিঅ'সমূহ চাব পাৰিবা। এতিয়া আহা কুৱেশ্যন নম্বৰ 1, ফিল ইন দ্য ব্লেংকছ। ইয়াত আমি খালী ঠাই পূৰ কৰিম। ইফ এ হোল নাম্বাৰ ইজ এডেড টু 0 দ্য ছাম ৰিমেইনছ। চাবা, যদি এটা হোল নাম্বাৰৰ লগত যদি 0 এড কৰা হয় তেতিয়াহ'লে তাৰ ছামটো কিমান হ'ব, যোগফলটো কিমান হ'ব? তাৰ যিকোনো এটা হোল নাম্বাৰ ল'লা, 5 ল'লা, 5 + 0 ইকুৱেল টু আমি কি পাম? 5 পাম। 6 + 0 ইকুৱেল টু 6 পাম। 9 + 0 ইকুৱেল টু 9 পাম আমি। ইফ এ হোল নাম্বাৰ ইজ এডেড টু 0, গতিকে যিকোনো আমি এটা হোল নাম্বাৰ যদি আমি 0ৰ লগত এড কৰোঁ তেতিয়াহ'লে আমি ছামটো কি পাম? সেই নাম্বাৰটোৱে পাম, ছেম নাম্বাৰে পাম, হয়নে? ছেম হোল নাম্বাৰ। এইটো হোল নাম্বাৰ 5, 6, 9 এইবিলাক চব হোল নাম্বাৰ। গতিকে চবৰে লগত আমি 0 এড কৰিছোঁ, এড কৰিলে আমি ছেম হোল নাম্বাৰে পাওঁ। অসমীয়াটো চাবা, এটা পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল কি হয়? সেই সংখ্যাটোৱে হয়। ধৰা পূৰ্ণ সংখ্যা এইবিলাক 5, 6, 9, পূৰ্ণ সংখ্যা 0ৰ পৰা ষ্টাৰ্ট হয়, 0, 1, 2, 3, 4, 5 এনেকৈ। গতিকে যিকোনো পূৰ্ণ সংখ্যাৰ লগত যদি 0 যোগ কৰা হয় সেই একেটা পূৰ্ণ সংখ্যাই আমি পাম যোগফলটো। গতিকে এটা পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে, 0 যোগ কৰিলে যোগফল সেই পূৰ্ণ সংখ্যাটোৱে হয়। ইয়াত খালী ঠাইত লিখিব লাগে, জেগা নাই, মই ইয়াত লিখি দিছোঁ। চাবা, সেই পূৰ্ণ সংখ্যাটোৱে হয়। ইয়াত খালী ঠাইত লিখিবা, ইয়াতে তোমালোকে বহীত লিখিবা, কিতাপত জেগা নহয়। এটা পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল সেই পূৰ্ণ সংখ্যাটোৱে হয়। ঠিক আছে, গতিকে ইয়াত কি হ'ব? ইফ এ হোল নাম্বাৰ ইজ এডেড টু 0 দ্য ছাম ৰিমেইনছ দ্য ছেম হোল নাম্বাৰ। ছেম হোল নাম্বাৰ। বি নম্বৰটো চাবা, ইফ এ হোল নাম্বাৰ ইজ ডিভাইডেড বাই 0, যদি এটা হোল নাম্বাৰক 0ৰে ডিভাইড কৰা হয় দ্য কোচেণ্ট বিকামছ, তেতিয়াহ'লে কি হ'ব? চাবা, আমি 0ৰে যদি ডিভাইড কৰোঁ, ধৰা আমি 9 লৈছোঁ, 9 ডিভাইডেড বাই 0 এইটো হ'ল আনডিফাইণ্ড। 9/0, 0ৰে যদি আমি 9ক যদি ডিভাইড কৰোঁ এইটো আনডিফাইণ্ড, অনিৰ্ণীয়, এইটো এটা মিনিংলেছ হয়, অৰ্থহীন, হয়নে? গতিকে এইটো হ'ব আনডিফাইণ্ড। দ্য কোচেণ্ট বিকামছ আনডিফাইণ্ড। ইফ এ হোল নাম্বাৰ ইজ মাল্টিপ্লাইড বাই 1, যদি এটা হোল নাম্বাৰ 1ৰে মাল্টিপ্লাই কৰা হয় দ্য প্ৰডাক্ট ৰিমেইনছ। চাবা, যদি এটা হোল নাম্বাৰক 1ৰে মাল্টিপ্লাই কৰা হয়, যিকোনো হোল নাম্বাৰ লোৱা, ধৰা 5 ল'লোঁ, 5 × 1, 6 × 1, 11 × 1, যিকোনো হোল নাম্বাৰ, এইবিলাক চব হোল নাম্বাৰ, 5, 6, 11। ইফ এ হোল নাম্বাৰ ইজ মাল্টিপ্লাইড বাই 1 দ্য প্ৰডাক্ট ৰিমেইনছ, গতিকে কি হয়? প্ৰডাক্টবিলাক চাবাচোন, পূৰণফলবিলাক 5 × 1, 5, 6 × 1, 6, 11 × 1, 11, তাৰমানে সেই ছেম হোল নাম্বাৰে হৈছে, হয়নে? 5, 5, 6, 6, 11, 11, গতিকে ছেম হোল নাম্বাৰ। গতিকে দ্য প্ৰডাক্ট ৰিমেইনছ ছেম হোল নাম্বাৰ। ছেম হোল নাম্বাৰ। ডি নম্বৰটো চাবা, ইফ এ হোল নাম্বাৰ ইজ মাল্টিপ্লাইড বাই 0 দ্য প্ৰডাক্ট বিকামছ 0। কোনো এটা হোল নাম্বাৰৰ লগত যদি আমি 0 মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে প্ৰডাক্টটো 0ই হ'ব। এইবিলাকৰ লগত যদি আমি 0 মাল্টিপ্লাই কৰোঁ, 5 × 0, 0, 6 × 0, 0, ইয়াত 11 লৈছিলোঁ, 11 × 0 = 0। যিকোনো হোল নাম্বাৰৰ লগত 0 মাল্টিপ্লাই কৰিলে আমি প্ৰডাক্টটো বা পূৰণফলটো 0ই পাম। ইফ এ হোল নাম্বাৰ ইজ ডিভাইডেড বাই 1 দ্য কোচেণ্ট ৰিমেইনছ দ্য ছেম নাম্বাৰ। যদি 1ৰে যদি ডিভাইড কৰোঁ তেতিয়াহ'লে কি হ'ব? 9 ডিভাইডেড বাই 1 ইকুৱেল টু 9, 6 ডিভাইডেড বাই 1 ইকুৱেল টু 6, বা এনেকৈ যদি লিখা 9 ডিভাইডেড বাই 1 ইকুৱেল টু 9, 6 ডিভাইডেড বাই 1 ইকুৱেল টু 6। ধৰা 100টো এটা হোল নাম্বাৰ, 100 ডিভাইডেড বাই 1 ইকুৱেল টু 100। তাৰমানে 1ৰে ডিভাইড কৰিলে আমি যিটো নাম্বাৰক ডিভাইড কৰোঁ সেই নাম্বাৰটো আমি পাওঁ।
গতিকে কি হ'ব ইফ এ হোল নাম্বাৰ ইজ ডিভাইডেড বাই 1 দ্য কোচেণ্ট ৰিমেইনছ চেম হোল নাম্বাৰ এতিয়া অসমীয়াখিনি চাবা এটা পূৰ্ণ সংখ্যাক শূন্যৰে হৰণ কৰিলে হৰণফল কি হয় এইটো অনিৰ্ণয় হয় ইংলিছ আনডিফাইণ্ড এইটো অনিৰ্ণয় এটা পূৰ্ণ সংখ্যাক একেৰে পূৰণ কৰিলে পূৰণফল সেই পূৰ্ণ সংখ্যাটোৱে হয় বা একেটা পূৰ্ণ সংখ্যা হয় সেই পূৰ্ণ সংখ্যাটোৱে হয় হয়তোতো আছে খালিঠিত লিখিবা সেই পূৰ্ণ সংখ্যাটোৱে হয় এটা পূৰ্ণ সংখ্যাক শূন্যৰে পূৰণ কৰিলে পূৰণফল কি হয় শূন্য হয় এইটো শূন্যই হ'ব এটা পূৰ্ণ সংখ্যাক একেৰে হৰণ কৰিলে হৰণফল কি হ'ব একেৰে হৰণ কৰিলে সেই পূৰ্ণ সংখ্যাটোৱে হ'ব সেই পূৰ্ণ সংখ্যাটোৱে হয় কুৱেশ্যন নম্বৰ 2 চাবা হুইচ ওৱান ইজ কাৰেক্ট ইয়াৰে কোনটো শুদ্ধ তলৰ কোনটো শুদ্ধ এইটো হ'ল ক্ৰম বিনিময় বিধি কমিউটেটিভ ল বা কমিউটেটিভ প্ৰপাৰ্টি এতিয়া ক্ৰম বিনিময় বিধি পূৰ্ণ সংখ্যাই কি কৰে হৰণৰ ক্ষেত্ৰত মানি নচলে গতিকে এইটো শুদ্ধ নহয় এইটো শুদ্ধ হ'ব পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে বা কমিউটেটিভ ল মানি চলে গতিকে এইটো শুদ্ধ হ'ব বি নম্বৰ ইয়াত 99 × 77 = 77 × 99 99ৰ জেগাত 77 লিখিছে আকৌ 77ৰ জেগাত 99 লিখিছে এইটো পূৰণৰ ক্ষেত্ৰত এইটো মানি চলে এইটো বিয়োগৰ ক্ষেত্ৰত মানি নচলে ক্ৰম বিনিময় আৰু হৰণৰ ক্ষেত্ৰতো মানি নচলে গতিকে এইটো হ'ব বি নম্বৰ কুৱেশ্যন নম্বৰ 3 হুইচ ভেলু ইজ আনডিফাইণ্ড এই কোনটো ভেলু আনডিফাইণ্ড হয় এইটো 0ৰে যিকোনো নাম্বাৰক ডিভাইড কৰিলে কি হয় আনডিফাইণ্ড হয় এইটো তলৰ কোনটো মান অনিৰ্ণয় এইটো অনিৰ্ণয় কুৱেশ্যন নম্বৰ 4 হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট এণ্ড নেম দ্য প্ৰপাৰ্টি ইউজড ইয়াৰে তলৰ মানে কোনটো কাৰেক্ট আৰু নেম দ্য প্ৰপাৰ্টি ইউজড এইটো কাৰেক্ট নহয় এইটো কাৰেক্ট নহয় এইটো চাবা এইটো কাৰেক্ট হ'ব 123 × 500 + 123 হোল ইকুৱেল টু 123 × 500 + 123 × 123 এইটো হৈছে ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি অসমীয়াত কয় বিতৰণ বিধি তাৰমানে এনেকুৱা চাবা ধৰা আমি এনেকুৱা নাম্বাৰ ল'লোঁ 2 × 3 + 5 ধৰা এইটো আমি এনেকৈ লিখিব পাৰোঁ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি মতে 2 × 3 2ৰ লগত এবাৰ 3 পূৰণ কৰিলোঁ প্লাছ 2ৰ লগত 5 পূৰণ কৰিলোঁ 2 পূৰণ 5 2 × 3 + 2 × 5 এইটো কয় ডিষ্ট্ৰিবিউটিভ ল বা ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি অসমীয়াত কয় বিতৰণ বিধি গতিকে হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট দিছ ওৱান ইজ কাৰেক্ট আৰু এইটো হ'ল নাম লিখিব দিছে নহয় নেম দ্য প্ৰপাৰ্টি ইউজ এইটো হ'ল ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি মই লিখি দিছোঁ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি 4 নম্বৰ এইটো হ'ব এইটো শুদ্ধ অসমীয়াত কয় বিতৰণ বিধি Question number 5 চাবা solve the following by using appropriate property and also name the property উপযুক্ত বিধি প্ৰয়োগ আৰু উল্লেখ কৰি সহজ উপায়েৰে সমাধান কৰা গতিকে এইকেইটা আমি সমাধান কৰিব লাগিব আমি কেইটামান বিধি প্ৰয়োগ কৰিব লাগিব এই বিধিবিলাক হৈছে ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি আৰু বিতৰণ বিধি এইবিলাক বিধি প্ৰয়োগ কৰি আমি এইখিনি সমাধান কৰিব লাগিব বলাচোন আমি পাতি লওঁ এইটো আছিলে প্ৰথমটো চাবা এইখিনি মানে আমি এনেকৈ লিখিব পাৰোঁনে 737 + 263 + 234 এইখিনি যে আছে আমি ইয়াত আৰু এইখিনিত আমি এটা ব্ৰেকেট দিলোঁ তাৰমানে প্ৰথমতে আমি এই দুটা যোগ কৰিম তাৰপাছত এইটো যোগ কৰিম কিয় এইটো আৰু এইটো যোগ কৰিলে মানে 1000 হৈ যাব গতিকে 1000ৰ লগত এইটো যোগ কৰিবলৈ একেবাৰে সহজ হৈ যাব সেইকাৰণে আমি গণিতটো চাই কিনে আমি এটা মনত এটা ধাৰণা আহিব লাগিব যে কেনেকৈ কৰিলে আমাৰ ইজি হ'ব তোমালোকে প্ৰেক্টিছ কৰিবা তেতিয়া মানে কৰোঁতে ইজি হৈ যাব এতিয়া চাবা এইটো আৰু এইটো যোগ কৰিলে মানে 1000 হ'ব 7 3 10 10ৰ 0 হাতত থাকিল 1 3 6 9 হাতৰ 1 10 10ৰ 0 হাতত থাকিল 1 7 2
9 হাতৰ একে 10 গতিকে এইটো কি হ'ল 1000 প্লাছ 234 গতিকে এইটো কি হ'ব 1234 এইটো কি নাম হৈছে এনেকৈ যে প্ৰথমতে আমি এই দুটা যোগ কৰিছোঁ তাৰপিছত এইটো কৰিছোঁ ব্ৰেকেট দি এইটো হ'ব সহযোগ বিধি অসমীয়াত কয় এইটো সহযোগ বিধি ইংলিছত কয় এছ'চিয়েটিভ প্ৰপাৰ্টি বা ল এইটো হ'ব আনচাৰ বি নম্বৰটো চাবা এইটো কি হ'ব চোৱা 200 আৰু 5 এই দুটা পূৰণ কৰিলে তুমি 1000 পাওঁ গতিকে 1000 হ'লে এইটোৰ লগত পূৰণ কৰিলে 3টা 0 দিলে হৈ গ'ল চাবাচোন 968 ইনটু আমি এইটো যদি ব্ৰেকেটৰ ভিতৰত লিখোঁ 200 প্ৰথমতে এই দুটা পূৰণ কৰিম গতিকে চাবা এইটো হ'ব সহযোগ বিধি ইংলিছত লিখিলে লিখিবা এছ'চিয়েটিভ প্ৰপাৰ্টি গতিকে এইটো কি হ'ব 968 ইনটু ইয়াত চোৱা 200 আৰু 5 পূৰণ কৰিলে 1000 হয়নে 5 2 10 আৰু দুটা শূন্য আছে গতিকে 968ৰ লগত 3টা শূন্য দিয়া 1 2 3 3টা শূন্য গতিকে এইটো হ'ব আনচাৰ তাৰমানে 9,68,000 চি নম্বৰটো চাবা এইটো 45 ইনটু 85 প্লাছ 45 ইনটু 15 এইটো আমি বিতৰণ বিধ কৰিব পাৰিম ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টিত অলপ আগত আলোচনা কৰিছিলোঁ চ' 45 85ৰ লগতো মাল্টিপ্লাই হৈ আছে বা পূৰণ হৈ আছে আকৌ 45 15ৰ লগতো পূৰণ হৈ আছে গতিকে আমি কি কৰিম 45টো আমি এনেকৈ কমন আনিব পাৰিম 85 প্লাছ 15 গতিকে এইখিনি মানে যদি আমি এইখিনি লিখিব পাৰোঁ এইখিনি মানৰ নিশ্চয় আমি এইখিনি লিখিব পাৰিম গতিকে এইটো কি প্ৰপাৰ্টি ইউজ হৈছে বিতৰণ বিধি ডিষ্ট্ৰিবিউটিভ ল বা ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি অসমীয়াত বিতৰণ বিধি $45 ইনটু 85 আৰু 15 কিমান হ'ব 100 হ'ব গতিকে 45 ইনটু 100 45 লিখি দিয়া 100 দুটা শূন্য আছে দুটা শূন্য দি দিয়া 4500 এইটো হ'ব আনচাৰ এতিয়া ডি নম্বৰটো চাবা ইয়াত চোৱা 999 লগত যদি আমি এই একটো যোগ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব 1000 পাম আমি গতিকে 1000ৰ লগত এইটো যোগ কৰিলে সহজ হৈ গ'ল গতিকে 1876 হ'ব গতিকে এইটো আমি কি কৰিম ক্ৰম বিনিময় কৰি ল'ম সহযোগ বিধি আৰু ক্ৰম বিনিময় বিধি ব্যৱহাৰ কৰিম চাবা এইখিনি মানে আমি এনেকৈ লিখিব পাৰোঁ ইয়াত 876টো আমি সেইপিনে নিব পাৰোঁ 1টো এইপিনে আনিব পাৰোঁ চাবা 999 প্লাছ ইয়াত আছে 876 প্লাছ 1 আছে আমি এইটো ব্ৰেকেটত লিখিলোঁ এইটো হ'ল সহযোগ বিধি তাৰমানে প্ৰথমতে ধৰা আমি এইখিনি যোগ কৰিলোঁ তাৰপিছত এইখিনি যোগ কৰা হ'লে এইখিনি যোগ কৰিলোঁ যেনিবা আকৌ এইখিনি আমি চেঞ্জ কৰি দিম সহযোগ বিধি বা এছ'চিয়েটিভ প্ৰপাৰ্টি তাৰপিছত চাবা এইবাৰ আমি ইয়াৰ ক্ৰমটো চেঞ্জ কৰি দিম 876ৰ জেগাত 1 লিখিম আৰু 1ৰ জেগাত 876 লিখিম তাৰমানে ইয়াৰ ক্ৰমটো চেঞ্জ কৰিম 999 প্লাছ এবাৰ এইটো 1 প্লাছ 876 জেগাটো চেঞ্জ কৰিলোঁ তেতিয়াহ'লে আমি এইটোতে কি কৰিলোঁ এইটো ক্ৰম বিনিময় বিধি বা ইংলিছত লিখিলে লিখিবা কমিউটেটিভ প্ৰপাৰ্টি মই দুটা মিডিয়ামত লিখি দিছোঁ তোমালোকৰ যিটো মিডিয়ামত লিখা সেইটো লিখিব পাৰিবা এইটো হ'ল কমিউটেটিভ প্ৰপাৰ্টি ক্ৰমবিলাক চেঞ্জ কৰিছোঁ যিহেতু সেইকাৰণে ক্ৰম বিনিময় বিধি এতিয়া চাবা এতিয়া আকৌ 999 ইয়াৰ লগত আমি 1টো একেলগে লিখিম 999 প্লাছ 1 প্লাছ 876টো আমি অকলশৰীয়াকৈ কৰি দিলোঁ তাৰমানে এইটো হ'ল আকৌ সহযোগ বিধি
সহযোগ বিধিটো আমি আগতে আলোচনা কৰিছিলোঁ ধৰা 2 + 3 + 4 যদি এনেকৈ যদি থাকে এইটো এনেকৈ লিখিব পাৰি আমি একবাৰ যদি 3 আৰু 4 একেলগে যোগ কৰোঁ তাৰপিছত যদি আকৌ 2 যোগ কৰোঁ এইটো সমান আমি এনেকৈ লিখিব পাৰোঁ 2 + 3 + 4 এইটো হ'ল সহযোগ বিধি বা এছ'চিয়েটিভ প্ৰপাৰ্টি ইয়াত 2 আৰু 3 যোগ কৰিছে তাৰপিছত 4 যোগ কৰিছে ইয়াত প্ৰথমতে 3 আৰু 4 যোগ কৰিছে তাৰপিছত 2 যোগ কৰিছে এইটো আমি তেনেকৈ লিখিছোঁ এইখিনি মানে আমি এইখিনি লিখিব পাৰোঁ এইটো কয় সহযোগ বিধি এছ'চিয়েটিভ প্ৰপাৰ্টি গতিকে এইখিনি কি হ'ল 1000 + 876 গতিকে 1876 এইটো হ'ব আনচাৰ 1876 বা আমি যদি মুখে মুখে কৰি এইটো পটকৈ হৈ যায় ইমানৰ লগত 1 যোগ কৰিলা 1000 তাৰ লগত 876 গতিকে 1876 আগতো আমি যোগৰ কৰিছিলোঁ এইবাৰ এইটো পূৰণৰ ক্ষেত্ৰত আমি একেটা ছিষ্টেমত কৰিব পাৰিম চাবা 125 × 576 × 8 এইটো আমি ব্ৰেকেট দি এইদৰে লিখিলোঁ এইটো হ'ব সহযোগ বিধি এছ'চিয়েটিভ প্ৰপাৰ্টি এইবাৰ আমি কি কৰিম ক্ৰম বিনিময় বিধি আমি প্ৰয়োগ কৰিম এইটো 8টো বাওঁফালে লিখিলোঁ 576টো সোঁফালে লিখিলোঁ 576 এইটো হ'ব ক্ৰম বিনিময় বিধি কমিউটেটিভ প্ৰপাৰ্টি এইবাৰ আকৌ আমি সহযোগ বিধি কৰিব পাৰোঁ 125 × 8টো আমি এইপিনে লৈ আহিলোঁ 125 আৰু 8 একেলগে লিখিলোঁ ব্ৰেকেটৰ ভিতৰত × 576 এইখিনি মানে এইখিনি আমি লিখিব পাৰোঁ এইটো হৈছে সহযোগ বিধি এছ'চিয়েটিভ প্ৰপাৰ্টি এতিয়া চাবা 125ৰ লগত যদি আমি 8 মাল্টিপ্লাই কৰোঁ আমি কিমান পাম 1000 পাম চাবাচোন 8 × 5 = 40ৰ 0 হাতত থাকিল 4 8 × 2 = 16 16 4 20ৰ 0 হাতত থাকিল 2 8 × 8 8 2 10 1000 পালোঁ × 576 এতিয়া 576 লিখি তুমি 3টা 0 আছে 3টা 0 দিয়া এইটো হ'ব আনচাৰ একক দশক শতক হাজাৰ 10,000 লাখ গতিকে 5,76,000 এইটো হ'ব আনচাৰ এফ নম্বৰটো চাবা এইটো আমি বিতৰণ বিধিত কৰিব পাৰিম ইয়াত 397 × 75 আছে ইয়াতো 397 আছে 25 আছে গতিকে এইটো আমি প্ৰথমতে ক্ৰম বিনিময় কৰি ল'ম 25টো সেইপিনে নিম 397টো এইপিনে আনিম চাবা = 397 × 75 প্লাছ এইটো এইপিনে আনিলোঁ 397 × 25 এইটো আমি কি কৰিলোঁ ক্ৰম বিনিময় কৰি দিলোঁ ক্ৰম বিনিময় বিধি বা কমিউটেটিভ প্ৰপাৰ্টি কাৰণ পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে পূৰ্ণ সংখ্যাই গতিকে 25 × 397 মানে 397 × 25 আমি লিখিব পাৰোঁ যেনেকুৱা আমি এইটো পাৰোঁ চাবা 2 × 3 = 3 × 2 গতিকে এইখিনি পূৰণ এইখিনি তাৰমানে এইখিনি পূৰণ এইখিনি গতিকে আমি এই দুটা ক্ৰমকেইটা চেঞ্জ কৰিছোঁ গতিকে চাবা 397 আছে ইয়াতো 397 আছে 397 এইটো আমি এতিয়া বিতৰণ বিধি প্ৰয়োগ কৰিম কিন্তু 75টো লিখিলোঁ প্লাছ 397টো ইয়াত আমি কমন আনিলোঁ হয়নে এইটো 25 বিতৰণ বিধিমতে এইখিনি মানে এইখিনি যদি আমি লিখিব পাৰোঁ এইখিনি মানে এইখিনি লিখিব পাৰোঁ
বিতৰণ বিধি মতে বিতৰণ বিধি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি গতিকে 397 ইনটু 75 আৰু 25 কিমান হ'ব যোগ কৰিলে 100 গতিকে 397 দুটা জিৰ' দিয়া দুটা জিৰ' এইটো হ'ব আনচাৰ 39,700 এতিয়া বলা আমি নেক্সট কুৱেশ্যন চাওঁ এইটো চাবা কুৱেশ্যন নম্বৰ 6A আৰ হোল নাম্বাৰছ ক্ল'জড আণ্ডাৰ এডিশ্যন গিভ ওৱান এক্সাম্পল যে পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আবদ্ধ হয়নে এটা উদাহৰণ দিয়া পূৰ্ণ সংখ্যাবিলাক যোগ প্ৰক্ৰিয়াত আবদ্ধ হয় যেনেকুৱা তুমি চাবা তুমি যিকোনো পূৰ্ণ সংখ্যা লোৱা 2 + 3 দুটা পূৰ্ণ সংখ্যা ইকুৱেল টু আমি কিমান পাম 5 এই পাঁচটো এটা পূৰ্ণ সংখ্যা গতিকে যোগ প্ৰক্ৰিয়াত আবদ্ধ বা 5 + 7 ইকুৱেল টু 12 এই 12টো এটা পূৰ্ণ সংখ্যা হোল নাম্বাৰ মানে দুটা হোল নাম্বাৰ এড কৰিলে আমি আন এটা হোল নাম্বাৰ পাওঁ বা দুটা পূৰ্ণ সংখ্যা যোগ কৰিলে আমি আন এটা পূৰ্ণ সংখ্যা পাওঁ গতিকে পূৰ্ণ সংখ্যাবিলাক যোগ প্ৰক্ৰিয়াত আবদ্ধ আমি যিমানে ডাঙৰ বা যিমানে সৰু পূৰ্ণ সংখ্যা নলওঁ কিয় দুটা পূৰ্ণ সংখ্যা আমি যোগ কৰিলে আন এটা পূৰ্ণ সংখ্যা পাওঁ গতিকে পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আবদ্ধ বি নম্বৰ 2 আৰ হোল নাম্বাৰছ ক্ল'জড আণ্ডাৰ ছাবট্ৰেকশ্যন গিভ ওৱান এক্সাম্পল এবাৰ বিয়োগৰ ক্ষেত্ৰত হয়নে নহয় চাবা পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়াত আবদ্ধ হয়নে এটা উদাহৰণ দিয়া বিয়োগ প্ৰক্ৰিয়াত আবদ্ধ নহয় চাবা তোমাৰ দেখিলে হয় যেন লাগিব চাবাচোন তুমি এটা পূৰ্ণ সংখ্যা ল'লা 4 - 3 ইকুৱেল টু কি 1 হয় 4 পৰা 3 বিয়োগ কৰিলে আমি 1 পাওঁ 1টো এটা পূৰ্ণ সংখ্যা কিন্তু যদি আমি 3 - 4 লওঁ 3টো এটা পূৰ্ণ সংখ্যা 4টো পূৰ্ণ সংখ্যা এই 3টো এটা পূৰ্ণ সংখ্যা 4টো পূৰ্ণ সংখ্যা এটা পূৰ্ণ সংখ্যাৰ পৰা আন এটা পূৰ্ণ সংখ্যা যদি আমি বিয়োগ কৰোঁ আমি বেলেগ এটা পূৰ্ণ সংখ্যা নাপাওঁ 3 পৰা 4 যদি আমি বাদ দিওঁ এটা পূৰ্ণ সংখ্যা নাপাওঁ তোমালোকে অখণ্ড সংখ্যাত পাবা 3 পৰা 4 বিয়োগ কৰিলে -1 পাবা গতিকে -1টো এটা পূৰ্ণ সংখ্যা নহয় গতিকে 3 - 4 এটা পূৰ্ণ সংখ্যা নহয় গতিকে বিয়োগ প্ৰক্ৰিয়াত গতিকে বিয়োগ সাপেক্ষে ইয়াত কৈছে নহয় পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়াত আবদ্ধ হয়নে বিয়োগ প্ৰক্ৰিয়াত আবদ্ধ নহয় গতিকে মই কৰি দিছোঁ চাবা এইটো সলিউশ্যন 6A নাম্বাৰ এইখিনি ইংলিছত ইয়েছ হোল নাম্বাৰছ আৰ ক্ল'জড আণ্ডাৰ এডিশ্যন এক্সাম্পল দিছোঁ ফৰ এক্সাম্পল 2 + 3 ইকুৱেল টু 5 হয়নে দুটা হোল নাম্বাৰ এড কৰিছোঁ আন এটা হোল নাম্বাৰ পাইছোঁ 5 ইজ অলছ' এ হোল নাম্বাৰ গতিকে 5টো এটা হোল নাম্বাৰ হয় আৰু অসমীয়াত লিখিলে এইদৰে লিখিবা সলিউশ্যন 6A নাম্বাৰ হয় পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আবদ্ধ যেনে 2 + 3 ইকুৱেল টু 5 2 + 3 আমি 5 পাইছোঁ ইয়াত 5 সংখ্যাটো এটা পূৰ্ণ সংখ্যা আৰু বি নম্বৰ 2 হোল নাম্বাৰছ আৰ নট ক্ল'জড আণ্ডাৰ ছাবট্ৰেকশ্যন গতিকে ছাবট্ৰেকশ্যনত এইটো ক্ল'জ নহয় হোল নাম্বাৰবিলাক চাবাচোন ফৰ এক্সাম্পল 5 - 3 ইকুৱেল টু 2 এই 2টো যদিও হোল নাম্বাৰ চাবা হিয়াৰ 2 ইজ এ হোল নাম্বাৰ 2টো হোল নাম্বাৰ হয় কিন্তু 3 - 5 ইজ নট এ হোল নাম্বাৰ কিন্তু 3 পৰা যদি আমি 5 বিয়োগ কৰোঁ আমি এটা হোল নাম্বাৰ নাপাওঁ আমি এটা পূৰ্ণ সংখ্যা নাপাওঁ যিহেতু চিন্স 3 <5 3টো যিহেতু 5তকৈ সৰু সেইকাৰণে আমি 3 পৰা 5 বিয়োগ কৰিলে আমি এটা হোল নাম্বাৰ নাপাওঁ এটা পূৰ্ণ সংখ্যা নাপাওঁ পূৰ্ণ সংখ্যাবিলাক ষ্টাৰ্ট হয় 0ৰ পৰা 0 1 2 3 সেইবিলাক গতিকে অসমীয়াত লিখিলে এইদৰে লিখিব পাৰিবা যে পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়াত আবদ্ধ নহয় 5 - 3 ইকুৱেল টু 2 ইয়াত 2 এটা পূৰ্ণ সংখ্যা 2টো পূৰ্ণ সংখ্যা হয় কিন্তু 3 + 5 এটা পূৰ্ণ সংখ্যা নহয় যিহেতু 3 <5 এতিয়া ব'লাচোন আমি কুৱেশ্যন নম্বৰ 7 চাওঁ নাম্বাৰ এ আৰ হোল নাম্বাৰছ ক্ল'জড আণ্ডাৰ মাল্টিপ্লিকেশ্যন এইবাৰ পূৰণৰ ক্ষেত্ৰত হয়নে নহয় আবদ্ধ হয়নে নহয় গিভ ওৱান এক্সাম্পল যে পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়নে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় তুমি যিকোনো দুটা পূৰ্ণ সংখ্যা লোৱাচোন 5 এইপিনে তুমি 9 লোৱা 5 × 9 এই দুটা যদি তুমি পূৰণ কৰা তেতিয়াহ'লে কি পাবা 45 পাবা 5 × 45 এই 45টো এটা পূৰ্ণ সংখ্যা অৰ্থাৎ দুটা পূৰ্ণ সংখ্যা পূৰণ কৰিলে আমি আন এটা পূৰ্ণ সংখ্যা পাওঁ আমি যোগত যেনেকৈ পাইছিলোঁ দুটা পূৰ্ণ সংখ্যা যোগ কৰিলে আমি সদায় এটা পূৰ্ণ সংখ্যা পাওঁ ঠিক তেনেদৰে দুটা পূৰ্ণ সংখ্যা পূৰণ কৰিলে আমি আন এটা পূৰ্ণ সংখ্যা পাওঁ গতিকে পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় গতিকে এক্সাম্পল দিম চাবা বি নম্বৰ 2 আৰ হোল নাম্বাৰছ ক্ল'জড আণ্ডাৰ ডিভিজন ডিভিজনৰ ক্ষেত্ৰত হয় নেকি গিভ ওৱান এক্সাম্পল পূৰ্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়নে হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয় কিয়নো চাবাচোন তুমি যদি এনেকৈ লোৱা 4টো এটা পূৰ্ণ সংখ্যা 4 * 2 = 2 এইটো এটা পূৰ্ণ সংখ্যা এইটো এটা পূৰ্ণ সংখ্যা আমি আন এটা পূৰ্ণ সংখ্যা পালোঁ এইটো দেখাত হয় যেন লাগে যে দুটা পূৰ্ণ সংখ্যা হৰণফল আমি আন এটা পূৰ্ণ সংখ্যা পালোঁ গতিকে হৰণত আবদ্ধ হয় যেন লাগে বা 6 /
2 ইকুৱেল টু আমি 3 পাম এইটো এটা পূৰ্ণ সংখ্যা হয় যেন লাগে হয়নে কিন্তু সকলোবিলাক নহয় কেনেকৈ নহয় চাবা তুমি যদি এনেকৈ লোৱা 3 ডিভাইডেড বাই 4 4ৰে 3ক তুমি হৰণ কৰা তুমি এটা পূৰ্ণ সংখ্যা নোপোৱা গতিকে আমি এটা পূৰ্ণ সংখ্যা নাপাওঁ বা তুমি এনেকৈ যদি লোৱা 12 ডিভাইডেড বাই 20 20ৰে যদি তুমি 12ক যদি হৰণ কৰিব লাগে তুমি এটা পূৰ্ণ সংখ্যা নোপোৱা বা যিকোনো সংখ্যা ধৰা 2 ল'লা 2ক যদি তুমি 0ৰে যদি হৰণ কৰিব লাগে তুমি এটা পূৰ্ণ সংখ্যা নোপোৱা গতিকে হৰণ প্ৰক্ৰিয়া সাপেক্ষে ই আবদ্ধ নহয় গতিকে মই লিখি দিছোঁ চাবা এইটো 7 নম্বৰটো আছিলে হোল নাম্বাৰছ আৰ ক্ল'জড আণ্ডাৰ মাল্টিপ্লিকেশ্যন মানে পূৰণৰ ক্ষেত্ৰত ক্ল'জড হয় আবদ্ধ হয় ফৰ এক্সাম্পল 5 × 6 ইকুৱেল টু 30 এইটো এটা হোল নাম্বাৰ এইটো এটা হোল নাম্বাৰ আমি বেলেগ এটা হোল নাম্বাৰ পাই গ'লোঁ হিয়াৰ 30 ইজ এ হোল নাম্বাৰ হয়নে গতিকে মাল্টিপ্লিকেশ্যনৰ ক্ষেত্ৰত ক্ল'জড হয় আৰু অসমীয়াত লিখিলে এইদৰে লিখিব পাৰিবা যে পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ যেনে 5 × 6 = 30 ইয়াত 30 এটা পূৰ্ণ সংখ্যা আৰু বি নম্বৰটো চাবা আলোচনা কৰিছোঁ যে ইয়াত আছে হোল নাম্বাৰছ আৰ নট ক্ল'জড আণ্ডাৰ ডিভিজন যে হৰণৰ ক্ষেত্ৰত নহয় হয়নে হৰণৰ ক্ষেত্ৰত হোল নাম্বাৰবিলাক আবদ্ধ নহয় 12 ডিভাইডেড বাই 6 ইকুৱেল টু 2 ইট ইজ এ হোল নাম্বাৰ গতিকে এই দুইটো এটা হোল নাম্বাৰ হয়নে কিন্তু 3 ডিভাইডেড বাই 4 ইকুৱেল টু 3/4 3 ডিভাইডেড বাই 4 ইকুৱেল টু 3/4 আমি এইদৰে লিখিব পাৰোঁ এই 3/4টো এটা হোল নাম্বাৰ নহয় ইট ইজ নট এ হোল নাম্বাৰ আৰু 2 ডিভাইডেড বাই 0 বা 3 ডিভাইডেড বাই 0 বা 5 ডিভাইডেড বাই 0 যি লিখা ইজ নট এ হোল নাম্বাৰ এইবিলাকো হোল নাম্বাৰ নহয় গতিকে এই ডিভিজনৰ ক্ষেত্ৰত হোল নাম্বাৰছবিলাক কি নহয় ক্ল'জ নহয় বি নম্বৰ চাবা এইটো মানে অসমীয়া মিডিয়ামত পূৰ্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয় 12 হৰণ 6 = 2 এটা পূৰ্ণ সংখ্যা এই দুইটো এটা পূৰ্ণ সংখ্যা কিন্তু 3 হৰণ 4 বা 4/3 এটা পূৰ্ণ সংখ্যা নহয় বা 2 হৰণ 0 এটা পূৰ্ণ সংখ্যা নহয় কুৱেশ্যন নম্বৰ 8 0 ইজ দ্য এডিটিভ আইডেণ্টিটি ফৰ হোল নাম্বাৰছ এই হোল নাম্বাৰৰ কাৰণে 0টো কি বুলি কৈছে এডিটিভ আইডেণ্টিটি বুলি কৈছে বিকজ কি কাৰণত ইয়াৰ কাৰণ তিনিটা আছে কোনটো শুদ্ধ চুজ দ্য কাৰেক্ট অপশ্যন এণ্ড পুট এ টিক মাৰ্ক অফ দ্য ফলোয়িং ইয়াত কোনটো শুদ্ধ পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদটো হ'ল 0 কাৰণ শুদ্ধ উত্তৰটোত টিক চিন দিয়া চাবা যিকোনো পূৰ্ণ সংখ্যা 0ৰে পূৰণ কৰিলে পূৰণফল 0 হয় এইটো নহয় মানে এইটো কাৰণ নহয় যিকোনো পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল পুনৰ সেই পূৰ্ণ সংখ্যাটো হয় এইটো শুদ্ধ হ'ব হয়নে সেইকাৰণে এইটো যোগাত্মক অভেদ বুলি কোৱা হয় মানে 2টো এটা পূৰ্ণ সংখ্যা 2ৰ লগত 0 যোগ কৰিলোঁ আমি 2 পালোঁ 10টো এটা পূৰ্ণ সংখ্যা 10ৰ লগত 0 যোগ কৰিলোঁ আমি 10 পালোঁ 14 + 0 = 14 মানে যিকোনো পূৰ্ণ সংখ্যাৰ লগত 0 যদি আমি এড কৰোঁ যোগ কৰোঁ তেতিয়াহ'লে সেই পূৰ্ণ সংখ্যাটোৱে আমি পাম সেইকাৰণে 0ক কি কয় যোগাত্মক অভেদ বুলি কোৱা হয় যিকোনো পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল পুনৰ সেই পূৰ্ণ সংখ্যাটো হয় এটা পূৰ্ণ সংখ্যা 0ৰে হৰণ কৰিলে হৰণফল অনিৰ্ণয় হয় এইটো কাৰণ নহয় কাৰণ বি নম্বৰটোৱে হ'ব চাবা when any whole number is multiplied by 0 the product becomes 0 এইটো নহয় when any whole number is added to 0 the sum becomes that whole number again এইটো হয় যেতিয়া আমি 0 এড কৰিম যিকোনো হোল নাম্বাৰৰ লগত তেতিয়া সেই সামটো কি হয় যোগফলটো কি হয় সেই হোল নাম্বাৰটোৱে হয় when any whole number is divided by 0 the quotient becomes undefined এইটো নহয় question number 9 চাবা if the total number of pages in a book is 178 চাবা যে এখন কিতাপত বা এখন বহিত total page আছে 178 খন then how many pages will be there in 150 books তেতিয়াহ'লে 150খন কিতাপত বা বহিত কিমানটা পেজ থাকিব ইউজ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি কি কৈছে যে ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰা বিতৰণ বিধি প্ৰয়োগ কৰা এখন বহিত যদি 178 পৃষ্ঠা থাকে তেনেহ'লে তেনেকুৱা 150খন বহিত কিমান পৃষ্ঠা থাকিব গতিকে এইটো মাল্টিপ্লাই কৰিলে হ'ল পূৰণ কৰিলে হ'ল আৰু এটা কথা কৈছে বিতৰণ বিধি ব্যৱহাৰ কৰিবা বলাচোন আমি এইটো পাতি লওঁ ওৱান বুক কণ্টেইনছ এখন কিতাপত কিমান পেজ থাকে 178 পেজেছ
তেতিয়াহ'লে 150 বুকছত কিমান থাকিব 150 বুকছ কণ্টেইন 178 ইনটু 150 ইমান পেজেছ থাকিব গতিকে এইটো তুমি মাল্টিপ্লাই কৰা আমাক ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি আমাক ইউজ কৰিব কৈছে হয়নে গতিকে আমি ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰিম 178 ইনটু এইটো ভাঙি লিখা 100 প্লাছ 50 চাবা এইটো অলপ এইপিনে লিখিছোঁ জাগা লাগিব 178 ইনটু আমি একবাৰ 100ক মাল্টিপ্লাই কৰিম প্লাছ 178 ইনটু 50 গতিকে এইটো আমি কি ব্যৱহাৰ কৰিলোঁ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি গতিকে 178ৰ লগত তুমি দুটা জিৰ' আছে নহয় দুটা জিৰ' দিয়া প্লাছ 178 আৰু 50 তুমি মাল্টিপ্লাই কৰা জিৰ' আছে জিৰ' দিলোঁ 5 এইখিনি মাল্টিপ্লাই কৰা 5 7 গুণ 40 শূন্য হাতত থাকিল 4 5 7 গুণ 35 35 4 39 9 হাতত থাকিল 3 5 গুণ 5 5 3 8 ইমান পেজেছ হ'ব জিৰ' দুটা জিৰ' আছে জিৰ' দিলোঁ নেক্সট 8 আৰু 9 যোগ কৰিলে 8 9 17 7 হাতত থাকিল 1 তাৰপিছত 7 আৰু 8 7 8 15 15 একে 16 6 হাতত থাকিল 1 হাতত থাকে 2 26,700 ইমান পেজেছ হ'ব গতিকে 150 বুকছ কণ্টেইন ইমান পেজেছ এইটো হ'ব আনচাৰ আৰু আছামিজ মিডিয়ামত চাবা এনেকৈ কৰিবা এইটো মইতো কৰি দিছোঁ যে এখন বহীত থাকে 178 পৃষ্ঠা 150খন বহীত থাকে গতিকে 178ৰ লগত 150 পূৰণ হ'ব ইমান পৃষ্ঠা গতিকে এইটো এনেকৈ ভাঙি লিখিছোঁ এইটো বিতৰণ বিধি প্ৰয়োগ কৰিছোঁ এইখিনি এনেকৈ সমাধান কৰিছোঁ চোৱা এইটো হ'ব আনচাৰ